পিছফালে এই বেক ষ্টেজত আমাৰ খাটনিয়াৰে বৰ উৎপাত কৰি আছে আহো আহো গৈ আছে লগতে আমাৰ CID মোহনেও উৎপাত কৰি আছে তেন্তে আকৌ এবাৰ জোৰদাৰ হাত চাপৰিৰে আহক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওট আমাৰ কে আৰু মোহন হেল্ল' ইমান ধুনীয়াকে সাজি কৰি আহিছ তোক ধুনীয়া লাগিছে দুপিয়াই আহিছ কিয় ভাল লাগিছে দুপিয়াই কিয় আহিছ আৰু তোৰ কুৰ্তাটো ভাল লাগিছে জোতাযোৰ বৰ ধুনীয়া লাগিছে জোতাযোৰ ভাল লাগিছে বৰ ধুনীয়া লাগিছে জোতাযোৰ ভাল লাগিলে কি হ'ব চাহ বহুত টান চাই আনিব লাগিছিল এই ভালকে চাই একে বাছি বাছি আনিছো তই কেতিয়া আনিছ আজি 3 দিনমান হৈছে এইকেইদিনত কিজানি মানুহটো বাঢ়িছ ভৰিখন দীঘল হৈছে হে ক'ৰ পৰা আনিছগে এখন মানে মই দোকানৰ বাহিৰৰ পৰা লৈ আহিছো বাহিৰৰ পৰা মানে পইচা পাতি অভাৱ যে মানুহ এটা জোতা কিনিবলৈ জোতাযোৰ বাহিৰত খুলি দোকানৰ ভিতৰলৈ গ'ল মই সেই জোতাযোৰকে উঠাই লৈ গুচি আহিলো চা সেইযোৰে এইযোৰ হয় চা নেপায় নহয় তেনেকুৱা কৰিব মানুহজনে দেখোন এতিয়া খালী ভৰিৰে ঘৰলৈ যাব লাগিব এই মোহন যেন ইমান নিষ্ঠুৰ নহয় মই যে মানুহটোৰ জোতাযোৰ আনিছো মানুহটোৰ কাৰণে এযোৰ জোতা তাত থৈ আহিছো অ হয় নেকি তোৰ নিজৰ জোতাত থৈহে এযোৰ আনিছ আপোনাৰ আগফালৰ ক'লা জোতাযোৰ আছে অ তই মোৰ জোতা লৈ সলাই আনিছ কেকেচা আকৌ ধুনীয়া লাগিছে হয়নে ধুনীয়া লাগিছে নে আচ্ছা ধুনীয়া লাগিবলৈ আকৌ মোক পিছৰ মানুহখিনিয়ে দেখিছে নে নাই চাহ হাতবোৰ জোকাৰি দিয়কচোন আমি দেখি ধুনীয়া কিন্তু বৰ ভাল লাগিছে দেই অনুষ্ঠানটো আমি আৰু কৰি যাম আমাৰ আৰম্ভ হ'ল ইয়াত বিশেষত্বটো হৈছে ইমান সময় সেই তেতিয়া সন্ধ্যা 6 মান বজাৰ পৰা এতিয়ালৈকে দৰ্শকৰ ইমান উৎসাহ ক'তো চাগে আমি নেপাম আৰু দেই সঁচাকে ধন্যবাদ আপোনালোকৰ ভোক লাগিছে নে নাই ভোক লাগিছে নাই লাগা মোক দেখি কেনেকুৱা পাইছ কথাটো গৈ ক'ৰবাত পালিগে যে অ কেকেচাক বহুত মস্তি লাগিছে হয়নে ভাল দেখিছো নে না অকণমান হ'লেও অকণমান নিয়মটোততো আছো ধুনীয়া লগাৰ পথাৰৰ মাজতে গছজোপা তেনেকুৱা গছজোপা নিচিনা লাগিছে আচ্ছা বিহুৰ সময় যে সেইকাৰণে প্ৰকৃতিৰ লগত মিলাই দিলি আৰু ন খালি ওপৰৰ পাতবিলাক সৰি গ'ল আৰু না আচলতে পাতবিলাক সৰি গ'ল মানে আচলতে যিটো ৰস লাগে মগজুত সেইটো ৰসেহে চুলিবিলাক দীঘল কৰিব আমি আজি 9 বছৰ বেহাৰবাৰী আউটপোষ্টৰ ৰস দিওঁতে মোৰ ইয়াৰ ৰস কমি গৈ চব চুলি সৰি গৈছে আৰু ইফালে মণিজনীও তাই এইবিলাক মহিলা সমিতি কৰি থাকে ইমান উকনি মই বোলো এইবোৰ কিবা ঘঁহা তাই সেইবোৰো নকৰে পিছত ভাবিলোঁ বোলো তাইক কৈ থকাতকৈ চুলিটো মই মণিৰ চাইজত কাটি দিয়াই ভাল আৰু চুলিটোকে কাটি দিছোঁ আৰু বোলে আও হৰি আজি মণিবক নানিলে ভালেই হৈছে চা কিয় মানে এডাল ভিৰত মণিব মানে আহি ক'ত বহিলেহেঁতেন আপুনি ক'ত বিচাৰি ফুৰিলেহেঁতেন আমাৰ মণিৰে মোৰে যোৰাটো দেখি কিন্তু বহুত মতা মানুহ জ্বলে দেই এইবিলাক জ্বলি লাভ নাই সাধি পাইছোঁ মণি সঁচাকৈ কৈছোঁ কিবা আগৰ জন্মত পুণ্য কাম কৰিছোঁ নেকি মণিক লৈ গ'লে এতিয়া আপোনালোকৰ কিমান খৰচ ক'ৰবাত ফুৰিবলৈ গ'লে মোৰ তেনেকুৱা খৰচ নাই নহয় মণিক মই কোচতে বহুৱাই লওঁ আধা টিকট কাটিলেই হ'ল আধাত ধৰে তাই মোৰ এটা তাইৰ আধা চিনেমা হললৈ গ'লেও একেটাই তাইক আৰু পাহৰিব নোৱাৰো দেই সঁচাকৈ বহুত ভাল পাওঁ মণি আপোনালোকে হাত দাঙকচোন আমাৰ মোহনক কোনে কোনে ভাল পায় বা টিংখাঙত দেখোন বেলেগ ফিল্ড বনাইছ তই ইয়াত মানে মোৰ বহুত পপুলাৰিটি চা হয় নেকি ঠিক আছে এইবাৰ হাত দাঙিবচোন মোক কোনে কোনে বেয়া পায় লাষ্ট পাইছো চা গোটেই টিংখাং বাকী আহিছে আপোনাক বেয়া পায় নাপায় ভাল পায় নুশুনাকে দাঙি দিলে হয়নে বাৰু কিন্তু যেতিয়া গম পালে একদম চাটকৈ কমাই দিছে হয়নে বাৰু সঁচাকৈ দিয়ক আপোনালোকৰ এই মৰম চেনেহটোৱে আমাৰ কাৰণে ভিটামিন আৰু দেই আপোনালোকে যে হাত চাপৰি বজাই আছে সঁচাকৈ আমি প্ৰত্যেকে খুব উৎসাহ পাওঁ ইমানখিনি উৎসাহ ৰাখিলেও আমাৰ বাকী জীৱন গৈ থাকিব আৰু নতুন প্ৰজন্মক মই এটা কথা কৈ থওঁ দেই আজিকালি প্ৰতিযোগিতাৰ যুগ নাই চিঞৰিবলগীয়াকৈ আৰম্ভ হ'ব হোৱাই নাই
প্ৰতিযোগিতাৰ যুগ পঢ়াটো টপ হ'ব লাগিব খেলাটো টপ হ'ব লাগিব সাংস্কৃতিক ক্ষেত্ৰত টপ হ'ব লাগিব গতিকে নতুন প্ৰজন্মক কৈছোঁ কেৰিয়াৰৰ পাছত কোনো দৌৰিব নালাগে আগতে চাইকেলখন কিনি লোৱা কেৰিয়াৰ এনেই পিছত লাগি আহিব মোৰ খুৰা ল'ৰা এটা গুৱাহাটীতে পঢ়ি আছে বিহু আহিছে কাৰণে খুৰা এই ল'ৰাটো ৰুমলৈ গ'ল বোলে খবৰ এটা লওঁ পইচা পাতি কি লাগে দি থৈ আহোঁ ৰুমৰ পৰা ছোৱালী এজনী ওলাই আহিছে খুৰাই কৈছে আমাৰ এই বিনয় ক'ত বোলে গা ধুই আছে বোলে তুমি কোন বোলে মই বিনয় ভণ্টি খুৰাই কৈছে আমাৰ এওঁ কোৱাই নাই মোৰ ছোৱালী এজনীও আছে বুলি থেংক ইউ হাত চাপৰি এখন বজাই যদি গান অকণমান গাওঁ বেছি দীঘল নকৰোঁ আৰু এ আলিয়ে মোহেল অকণমান বজাবনে এনেকে নহ'ব চাপৰি বজাব লাগিব এ ভিতৰি নাচনি হলি বৰে জনী আমাৰ মৰমৰ বিহু আৰ মন মুহিলি এটা কথা আমি বিভিন্নজনক চোৱাইছোঁ কিন্তু জ্যোতিষী আদি যে আমাৰ অনুষ্ঠানটো ভালো পায় হাঁহে মানুহে কিন্তু চাপৰি ভালকৈ কিয় নবজায় বোলে ঠাণ্ডা দিনত নে গৰম দিনত আমি দুইটাই চোৱাইছোঁ বোলো গৰম দিনত কৈছে গৰম দিনত চাপৰি বজাবলৈ টান পায় মানুহৰ হেঁচা ঠেলাত বহি থাকে এখন হাত ব্যস্ত থাকে যে বিচনী মাৰি থাকে মই বোলো ঠাণ্ডা দিনত এনেকৈ জুপুকা মাৰি বহি থাকে চাপৰি বজাবলৈ টান পায় মই বোলো আমি কি কৰিম বোলে আপোনালোকে অনুষ্ঠান কৰি যাওক যিসকলে আপোনালোকৰ অনুষ্ঠান ভাল পায় যিসকল দৰ্শকে ভাল পায় হাত চাপৰি নবজায় সেইসকলে অহা জনমত এনেকৈ চাপৰি বজাব লাগিব শিল্পীৰ প্ৰতি এইটো মৰম সদায় ৰাখিব মানুহবোৰে মৰাৰ পাছত বেছি প্ৰশংসা কৰে মৰাৰ আগত বেছি প্ৰশংসা নকৰে হয়নে এটা কথা মনত ৰাখিব মৰাৰ পাছত ফুল দি লাভ নাই যদি জীয়াই থাকোঁতে হাফ এটা নিদিয়ে মানে আমি মানুহনো কি নহয় চা সঁচাকৈ দেই মানুহৰ জীৱনটোনো কি মানুহৰ জীৱনটো একো নাই আজি আছো কালি নাই সঁচাকৈ দেই মানুহৰ জীৱনটো হৈছে কচু পাতৰ ঠাই পানী নহয় ঠাই পানীহে না ঠাই আচ্ছা সেইকাৰণে প্ৰথম সিজাই পানীটো পেলাই দিব লাগে চা তাৰপিছত তাতে মোৱা মাছ কেইটামান আদা নহৰু থেতেলিয়াই দিয়কে খাব মই চামে এইটো চাইছেনে হা মই চামে মণিব বাচ্চা এটা কথা কওঁ আপুনি কিবা ক'ব নেকি নকওঁ মণিব বাচ্চা এটা বেয়া লাগে ন আৰম্ভ হওঁতে শেষ হৈ থাকিলে বেয়া লাগে মই মানে মণিব হওঁতে বহুত কথা পাহৰে ইমান পাহৰে ওখ হ'বলৈ পাহৰি গ'ল তথাপি মই মানে বাচ্চা এটা চুলি সোপা যে নাই কেনেকৈ নাই আপুনি গম পাই জানো একে ৰঙালী বিহুৱে উঘালোতে নাইকিয়া হ'ল মানে যিমান হুঁচৰি পাতি আহে চবকে চুলি ছিঙি আশীৰ্বাদ দিওঁতে আধা চুলি নাই চা আৰু যিকেইডাল আছিলে মই চুমা খাই উঠাই দিলোঁ আৰু মানুহৰ জীৱনটো একো নাই নহয় এতিয়া আমি কি আছে আহোঁতে আহিছিলোঁ 3জন যাওঁতে যামগৈ 4জন আহোঁতে অকলে আহিছোঁ যাওঁতেও অকলে যাম ক'লে এই যিটো আমাৰ জন্ম মৃত্যু এই পৃথিৱীলৈ অকলে অহাটো কথা কোৱা নাই আমি আহিছিলোঁ গুৱাহাটীৰ পৰা 3জন যাওঁতে 4জন যতীনদাও আমাৰ লগতে যাব সকলোৱে এটা কথা জানেনে পৃথিৱীৰ আদি শব্দটো কি আদি শব্দটো নাচাই কৈছিল যে সূৰ্যৰ পৰা নক্ষত্ৰৰ পৰা এটা শব্দ ওলায় যিটো ওম শুনি আপোনালোকে নিশ্চয় জানে পাইছে আদি শব্দ মই কেইটামান শব্দ ক'ম যদি আপোনালোকে মোক সহযোগিতা বঢ়াবনে কওকচোন এবাৰ সকলোৱে ও আহ 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 ও এইবাৰ ক'ব মুখখন বন্ধ কৰি লওক যদি লাজ কৰে একেলগে এবাৰ কৈ দিয়ক আহ আহ থেংক ইউ বহুত ধন্যবাদ জীৱনতে প্ৰথমবাৰ এবাৰ মই এনেকৈ ৰাজহুৱা চুমা পাইছোঁ আমাৰ অনুষ্ঠান সামৰিছোঁ এনেকৈ মাজে মাজে আমি ধিমিক ধামাককৈ ওলাই থাকিম আপোনালোকৰ
যি মৰম বেহাৰবাৰী আউটপোষ্টৰ প্ৰতি এই মৰম সদায় থাকক আৰু আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে আমিও আপোনালোকক সদায় ভালকৈ মনোৰঞ্জন দিম দুই এটা খণ্ড দুই এটা চিন দুই এটা ডায়লগ হয়তো আপোনালোকৰ বেয়া লাগে আমিও কেতিয়াবা জানি কেতিয়াবা অজানিতে কৈ দিওঁ কিন্তু আপোনালোকৰ এই মৰম আশীৰ্বাদ পৰামৰ্শ সদায় ৰাখিব আপোনালোকৰ এইখিনি আশীৰ্বাদৰ কাৰণে বেহাৰবাৰী আউটপোষ্টখন নৰ্থ ইষ্টৰ ভিতৰত চবতকৈ দীঘল চিৰিয়েল হিচাপে খ্যাতি পাইছে আৰু আপোনালোকে নিজেও চাৰ্চ কৰিলে গম পাব গুগলতো পাইছোঁ আমি ভাৰতৰ পৰ্যায়ত চলি থকা চিৰিয়েলৰ ভিতৰত দ্বিতীয় বেহাৰবাৰী আউটপোষ্ট কেৱল আপোনালোকৰ বাবে বহুত বহুত ধন্যবাদ বোলে আও হৰি থেংক ইউ মই